শ্ৰী শ্ৰী কৃষ্ণায় নমঃ। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চ এখন বিৰল মঞ্চ। জাতি জনজাতি আৰু সাম্প্ৰদায়িক অসমীয়া সংস্কৃতিৰ প্ৰতি এইবাৰ নিবেদন তেওঁলোকৰ দিহানাম। দিহানাম ভাগ আমাৰ গৌৰৱ, তেজপুৰৰ গৌৰৱ। আৰু আজি জনতাৰ বুকুলৈ দিহানাম ভাগি প্ৰেৰণ কৰা হৈছে আমাৰ সাংস্কৃতিক ঐক্য মঞ্চ। শহীদ হৈ সদস্য হৈ কেনে অনুভৱ হৈছে? নমস্কাৰ। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ ফালৰ পৰা মই দিহানামৰ ওপৰত আজি আমি কম্পিটিশ্যন কৰিবলৈ আগবাঢ়িছোঁ, প্ৰতিযোগিতাৰ বাবে আমি যি আগবাঢ়িব বিচাৰিছোঁ। ইয়াত আমি জিলা ভিত্তিত আমি সকলো মহিলা সমিতি যিবিলাক দিহানামৰ লগত জড়িত তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। এতিয়ালৈকে আমাৰ 14টামান শাখা ইয়াত ভাল লাগিছে। আমাৰ এতিয়া যিবিলাক তল পৰি গৈছে, যিখিনি মানে লুপ্তপ্ৰায় অৱস্থা, দিহানাম, বিয়ানাম, উৰুলি, এইবিলাক আমি শোণিতপুৰ জিলা ঐক্য মঞ্চই এটা প্ৰয়াস কৰিছোঁ। আৰু প্ৰথম কাৰ্যসূচী হিচাপে দিহানামৰ প্ৰতিযোগিতাটোৱে আমি আৰম্ভ কৰিছোঁ। গতিকে এইটো এটা চৰ্চা ৰাখক, সকলোৱে আগবাঢ়ি আহক। আৰু ইতিমধ্যে আমাৰ মাজত দল আমাৰ 22টামান হৈছেই। আমি খন্তেক সময়ৰ পাছতে আমি আৰম্ভ কৰিম। আমাৰ উপায়ুক্ত মহোদয় অহাৰ কথা কৈছে মোক সংযোগে, এতিয়া অলপ ৰখিছোঁ তেখেতৰ কাৰণে। এয়ে আমাৰ প্ৰয়াস। অনাগত দিনত আৰু ভৱিষ্যতে আমাৰ শোণিতপুৰ জিলা ঐক্য মঞ্চই বিভিন্ন প্ৰয়াস কৰিব। আমি প্ৰস্তুত আছোঁ, আমি চেষ্টা কৰি যাম। ধন্যবাদ। এটা ধাৰ্মিক সত্তা, এই পৰম্পৰাটো গঢ়ি তোলাত ঐক্য সম্প্ৰীতি জিলা সাংস্কৃতিক ঐক্য মঞ্চ সদস্যই পুনৰ সুধিব বিচাৰিছোঁ, পৰৱৰ্তী কি কাৰ্যসূচী হ'ব পাৰে? পৰৱৰ্তী আমাৰ ইয়াৰ পিছতে আমি আকৌ কাৰ্যকৰী সমিতি বহি মেলি আমি কি কৰিম কি নকৰিম আমি এটা ডিচিশ্যন ল'ম। কিন্তু ফৰ টাইমিং আমি সদ্যহতে আমি এই যিটো অনুষ্ঠান পাতিছোঁ এইটোকে আমি সুখী হৈছে, সফলভাৱে কৰিব বিচাৰিছোঁ। সাংস্কৃতিক শিল্পী অসীম আছে, সাংস্কৃতিক শিল্পী আৰু বিহুৰ আমাৰ ওজা আৰম্ভ কৰি দিব। কি অনুভৱ হৈছে আজি দিহানাম ভাগ? আজি আমি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত জিলা ভিত্তিক দিহানাম প্ৰতিযোগিতা ভাগ আয়োজন কৰিছোঁ। আমি ৰাইজৰ সঁহাৰি লাভ কৰিছোঁ। সঁচাকৈ আমি আজি আপ্লুত হৈছোঁ। ৰাইজৰ ইমান সমাগম, বিশেষকৈ আমাৰ সাংস্কৃতিক যিখিনি শিল্পী তেজপুৰৰ, তেওঁলোকে যেনেকৈ আগবাঢ়ি আহি পেলাই আমাক উৎসাহিত কৰিব, সঁচাকৈ আমি ভবা নাছিলোঁ। কিন্তু আমাৰ যিটো মনোভাৱ শুদ্ধ হিচাপে যিহেতু আমি ওলাই গৈছোঁ, এই ক্ষেত্ৰত আমি সঁচাকৈ আপ্লুত হৈছোঁ। লগতে আমাৰ সহবিতামৰী আছে, কাৰ্যকৰ্তাসকল আছে, তেওঁলোকৰ যিখিনি আমাৰ মানে উৎসাহ কৰিছে পেলাই এই অনুষ্ঠানক আগবঢ়াইছে। ইতিমধ্যে আমাৰ 20টামান দল আহি উপস্থিত হৈছেহি আৰু অতি সোনকালে আমি কাৰ্যসূচীলৈ সোমাই যাবলৈ চেষ্টা কৰিম। এই গৌৰৱৰ কথা আৰু এটা ধাৰ্মিক পৰম্পৰা আমাৰ এই শ্ৰদ্ধা পুনৰনাৰায়ণ সিং দেৱৰ পুত্ৰ পৰশুমিন দা আছে। পৰশুমিন দা, কেনেকুৱা অনুভৱ হৈছে আজি? আজি খুব ভাল লাগিছে এই অনুষ্ঠানত। আৰু আজি সকলোৱে আমি একগোট হৈ পেলাই যিটো আমি প্ৰগ্ৰেম কৰিব গৈ আছোঁ, হয় ন, সকলো সহযোগ পাইছোঁ। আমি সহযোগিতা সম্প্ৰীতি গঢ়িবৰ কাৰণে কৰিছোঁ। হয়, ভাল লাগিল, শুভাশীষ। জলপৰভাৱে আগবাঢ়িম। সম্প্ৰীতি কওক, কি ক'ব? মইনো কি ক'ম, আমাৰ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ মই এজন সাংগঠনিক সম্পাদক হওঁ। আমাৰ সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা আজিৰ দিনটোত আমাৰ দিহানাম প্ৰতিযোগিতা হিচাপে অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ সকলো সদস্য আৰু ৰাইজেও আমাক বহুত সহায় সহযোগিতা আগবঢ়াইছে আৰু সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই ঐক্য মঞ্চখন, সাংস্কৃতিক ঐক্য মঞ্চখন দীৰ্ঘায়ু হওক আৰু সকলোৰে মন প্ৰাণ একত্ৰিত হওক, এই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
মই প্ৰতীক্ষৰ কেমেৰা পাৰ্চনক মই দৃশ্যলৈ মই অনুৰোধ কৰিছোঁ তেখেতক। শোণিতপুৰ জিলা সাংস্কৃতিক মঞ্চৰ নিৰ্ধাৰণ কাৰ্যসূচী যিসকল ৰাইজৰ সহযোগিতা লাভ কৰিছোঁ সঁচাকৈ আমি চলিত হৈছোঁ। ৰোহিত দাস মহকে সভাপতি শোণিতপুৰ জিলাৰ শ্ৰীযুত দীপেন শইকীয়া ডাঙৰীয়াই মঞ্চত ৰঞ্জিত সিং ডাঙৰীয়াই আমাৰ বিচৰাত গ্ৰহণ কৰিছে। এইখিনিতে ধেমাজি বা আমন্ত্ৰণ জনোৱা শ্ৰীযুত প্ৰণৱ দিহিঙীয়া ডাঙৰীয়াক দুআষাৰ মন্তব্য প্ৰণৱ দিহিঙীয়া ডাঙৰীয়াক বিচাৰক শ্ৰদ্ধাৰ শ্ৰী কুমাৰ বৰুৱাদেৱ, শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ উপ সভাপতি শ্ৰীযুতা শেৱালী বৰঠাকুৰ বাইদেৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে। শেৱালী বৰঠাকুৰ কৰি দিয়াৰ ধৃষ্টতা মোৰ নাই, কাৰণ আমি আমন্ত্ৰণ জনোৱা আন এগৰাকী বিচাৰক এয়া মঞ্চত ৰঞ্জিত সিং ডাঙৰীয়াই আমাৰ বিচাৰত গ্ৰহণ কৰিছে। এইখিনিতে ধেমাজি বা আমন্ত্ৰণ জনোৱা শ্ৰীযুত পবিত্ৰস্থলীত য'ত ভগৱানৰ নাম চৰ্চন হয়, য'তে ভকত ভগৱানৰ স্বৰূপ আই সমস্ত বিশ্বাস কৰিব পৰা মই অন্তত নহয়, যি নহ'লেও আপোনালোকৰ আমন্ত্ৰণ সময়ে ইয়ালৈ আহিছোঁ। আপোনালোকৰ সন্মুখত থিয় হৈ দুআষাৰ ক'বৰ সময়ত মোৰে ভৰি কঁপিছে। তেনে অৱস্থাত ইয়াত দিহানামৰ প্ৰতিযোগীসকলৰো অকণ অকণ অন্তৰ দূৰ দূৰ দলপতি হিচাপে আহিছে, তেখেতক আমাৰ শুভেচ্ছা তথা আশীৰ্বাদ আছে। আমাৰ মঞ্চত সুনীল পাটনাদেৱে তেখেতক সম্বৰ্ধনা জনাব। ধন্যবাদ। ইয়াত আহি কেনেকুৱা অনুভৱ হৈছে? ইমান ভাল লাগিছে তোমালোকৰ প্ৰদৰ্শন, কোৱা দুআষাৰ। তোমালোকক কোনে শিকাইছে সৰুৰ পৰা এই সংস্কৃতিটো? বৰগীত মোৰ বৰগীতৰ এজনী মেম আছে, মেমে মোক শিকাইছে। আৰু মই নিজেও মানে ভাদ মাহত যেতিয়া নাম হয়, তেতিয়া মাহঁত যেতিয়া যায় গাবলৈ, তেতিয়া মই এনেকৈ চাওঁ আৰু সৰুৰে পৰা নামঘৰীয়া সংস্কৃতি তোমালোকে গঢ়ি তুলিছা। আজি ইয়াত কেনেকুৱা লাগিল? ভাল লাগে। তুমি কিবা ক'বা? বহুত ভাল লাগিছে। এই সংস্কৃতি পৰম্পৰা, শংকৰী সংস্কৃতি, গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা, এই শ্ৰদ্ধাখিনি তোমালোকৰ গুৰু কোন, মানে কোনে পথ প্ৰদৰ্শক কৰিছে? তোমালোকৰ গাঁৱৰ জ্যেষ্ঠসকলে এই ধৰণে নামঘৰীয়া সংস্কৃতি সদায় জীয়াই ৰাখিছে, প্ৰতিখন ঘৰতে আছে। তোমাৰ কাৰণে অনুভৱ কেনেকুৱা? ঠিকে আছে? কি ক'বা? এই নামঘৰীয়া সংস্কৃতি জীয়াই ৰাখিছে তোমালোকৰ প্ৰত্যেকজনে। আজি এই পৰিৱেশ দীপাল কৰোঁতে কেনেকুৱা অনুভৱ হ'ল তোমাৰ? ভাল লাগিছে। আৰু তোমালোকৰ এই বাঁহী বাদকজনৰ নাম কি? সি কি কোন শ্ৰেণীত পঢ়ে? দাদা আপুনি অকণ আহক।
আপুনি দুআষাৰ কওক কণ ছাত্ৰ ছাত্ৰী আপোনাৰ তত্ত্বাৱধানত কণ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছে আৰু তেওঁলোকে ইমান ধুনীয়া পৰম্পৰা শংকৰী কৃষ্টিক জীপাল কৰিছে আৰু জীৱন্ত অৱস্থাত আমি গুৰুজনাৰ সেই সংস্কৃতিবোৰ দেখিছোঁ আপোনাৰ পৰা দুআষাৰ কওক নমস্কাৰ ধন্যবাদ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি জামুগুৰি ৰঙাচুকৰ পৰা কণখন মাইনাহঁতক লৈ পেলাই দিহানামৰ যিটো আমাৰ হেৰাই যাবলগীয়া এটা পৰম্পৰা সেই পৰম্পৰাটো ধৰি ৰাখিবৰ কাৰণে নতুন প্ৰজন্মক আমি আগদৌৰি আনিছোঁ গতিকে তাতে তেওঁলোকৰ যিহেতু অনুষ্ঠানটো চালুকীয়া সেইকাৰণে তাৰ ভিতৰতো আপোনাৰ তাৰতম্য হ'ব পাৰে যিখিনি তাৰতম্য ভুল পুথি সেইখিনি আপোনালোকৰ জৰিয়তে আমাৰ শুধৰাই দিলে আমি নথৈ আনন্দিত হ'ম লগতে এই অনুষ্ঠানটি যিহেতু সঁচাকৈ আপোনালোকে পাতিছে তাৰ কাৰণে অশেষ ধন্যবাদ পাৰিজাত অপৰাজিতা দিহানাম দলৰ তৰফৰ পৰা অৱশেষত ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ ভগৱানে আপোনালোকৰ সুবাসিক কামনা কৰক আমিও প্ৰাৰ্থনা জনাওঁ আৰু তোমালোকলৈও শুভেচ্ছা থাকিলে